Hi friends, good morning. আজি মই ৰবি শৰ্মা দাদাক মই লগ কৰিবলৈ গৈ আছোঁ। এতিয়া আজি আহকচোন আমি ক'ত লগ ধৰিব যাওঁ আজি চাওঁ। তাৰ ভিতৰত যোগসাধনাত নিজকে ব্ৰতী কৰাৰ লগতে এই শিক্ষাটো আগবঢ়াই বা and then you go like this. Thank you so much. Thank you. মই এইখিনিকে কৈ দিছোঁ অলপ প্ৰেক্টিছ কৰোঁ যাতে মোৰ বডিটো যদি কিবা কাৰণত খাবলৈ নাপায় যাতে অন্ততঃ ৩-৪ দিন যাতে ছাৰ্ভাইভ কৰি যায়। গতিকে সেইটো আমাৰ প্ৰত্যেকৰে ইমানখিনি ধৰক 12-14-15% ফেট টোটেল বডি ফেট আমাৰ বডিত থাকিব লাগে। আৰু সেইখিনি সময়ত মোক লাগিছিলে ফেট পাৰ্চেণ্টেজ আপোনাৰ 10তকৈ ওপৰত, তাৰমানে ইয়াত আপোনাৰ একদম ফ্লেট হ'ব লাগিব। গতিকে পানীটো যাতে বডিত ভৰি নাৰাখে সেইকাৰণে আমি নিমখটো নাখাওঁ আৰু পানী যাতে কাকো ধৰি ৰাখিব নোৱাৰে সেইকাৰণে বাহিৰৰ পৰা আমি হাইড্ৰেশ্যন দিওঁ, ফ্ৰুট জুচ, পানী, নাৰিকলৰ পানী বা যিয়েই হওক পনীৰ একোৱেই নাখাওঁ। নাখায় আমি খাদ্যৰ পৰা যি পাওঁ মানে ভাত খাওঁ, মানে কৈছোঁ লগতে ভাত খাওঁ, ভাত খালে ভাতৰ পৰা যিটো পানী আহে শৰীৰত সেইটোৱেই লওঁ। আৰু খুব বেছি ডিহাইড্ৰেশ্যন ফিল কৰিলে আমি শাৱাৰ লওঁ, পানীটো তুলি দিওঁ বা বহুত সময় পানীটো লওঁ। পিয়াহ নালাগে পিয়াহ লাগে বাইদেউ, পিয়াহ লাগে। পিয়াহ লাগিলে কি কৰে? একোৱেই নকৰোঁ, নাখাওঁ, আৰু পিয়াহ লাগিবলৈ দিওঁ। তাৰমানে ধৰকচোন আপুনি এনেকৈ ভাবক যে মহাত্মা গান্ধীক যেতিয়া ট্ৰেইনৰ পৰা গতিয়ে নমাই দিছিলে ফাৰ্ষ্ট ক্লাছ কম্পাৰ্টমেণ্টৰ পৰাই, তেতিয়া সেইদিনাখনে যদি তেওঁ গতিয়ে পেলাই দিয়ে চাহাবটোক যদি তেওঁ হত্যা কৰি দিলে হয়, মহাত্মা গান্ধীক আমি চিনি নাপাওঁ হয়, তেওঁ ক'ৰবাত জেলত থাকিল হয় এজন অপৰাধী আমি। কিন্তু তেওঁ খংটো পুহি তেওঁ তাৰ পৰা ইয়ালৈ উভতি আহিলে, আহি তেওঁ স্বাধীনতা আন্দোলনত জপিয়াই পৰিলে আৰু আজি ৰাষ্ট্ৰপিতা। কষ্টৰ মাজেৰে পাৰ হ'বলৈ আপুনি একোৱেই নালাগে, কষ্ট হয়, আমিও কষ্টবিলাক অলপ পিছলৈ ঠেলিবলৈ শিকোঁ। আজি কষ্ট হৈছে, মই বুজাওঁ যে আৰু 3 দিন আছে বাছ, দ্বিতীয় দিনা কওঁ যে আৰু 3 দিন আছে, লাষ্ট ডে কওঁ আৰু 1 দিন আছে, তাৰপাছত মানে মাত্ৰ 20টা ঘণ্টা আছে, 18টা ঘণ্টা আছে, 10 ঘণ্টা আছে, পাৰ হৈ যায়। যেতিয়া 24 আহে আপুনি হাত চাপৰি মাৰে, 50 বছৰ বয়সত যেতিয়া খালিকা ওলাই দিয়াৰ লগে লগে মানুহে হাত চাপৰি মাৰে, তেতিয়া মই কিমান পানী খাওঁ বুলি ভাবিব পাৰোঁ। আৰু এটা কথা বাইদেউক ক'ব বিচাৰিছোঁ, মই এতিয়াও বেকাৰ হৈ আছোঁ। বাইদেউ কিন্তু বেকাৰ থেংক ইউ।